গুড মৰ্ণিং, সুপ্ৰভাত আৰু আকৌ এবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। এতিয়া টাইম 8টা হৈছে আৰু কালি ৰাতি দেৰি হৈছে শোৱা, তো ওলাই আহিলোঁ 6টা মানতে উঠি পেলাই ৰেডি হওঁতে টাইম আহি গ'ল। শ্ৰী পদুমণি আই থান, লখিমপুৰ টাউনৰ পৰা বেছি দূৰ নহয়, সমীপতে আছে। আমি এতিয়া পালোহি পদুমণি আই থান, চবেই এতিয়া তাৰপিছত সেয়া কৰি পেলাই আকৌ আগতে যাম আমি এতিয়া পদুমণি আই থানৰ পৰা আহি পেলাই সোৱণশিৰি ব্ৰিজখন পাইছোহি। এইফালে চাওক আৰু বিন্দাছ গান শুনি আহি আছো। আৰু সেইফালে আছে সুন্দৰ সোৱণশিৰি এটা মনোমোহা দৃশ্য। আৰু নেক্সট ষ্টেপত এতিয়া আৰু ক'ত ৰখো ঠিক নাই, গৈ আছোঁ গোগামুখত ৰখিব লাগিব। তাৰপিছতহে আহিব বাসুদেৱ থান, এতিয়াও বহুত দূৰ জাৰ্ণি আছে। আমি এতিয়া আহি গোগামুখত পালোহি আৰু হনুমান মন্দিৰত সোমাম, ৰেডি হৈ আছে। এতিয়া গোটেইকেইটাই শৰাই এখন লৈ আগবাঢ়িছোঁ গেটৰ পৰা, আৰু গেটৰ পৰা চাওক ভিউটো কি ধুনীয়া লাগিছে ইয়াৰ পৰা দেখিবলৈ। কোনটো মজা লাগিছে আহিও, ইমান ডাঙৰ বুলি ভবাই নাছিলোঁ। আগত আহিছোঁ যদিও দেখা নাই, ইয়াত সোমোৱা নাই, তো এইবাৰ আহি পেলাই সোমাইছোঁ, মজা লাগিছে। থেংকছ টু সত্য প্ৰসাদ নাথ ডিকে মানে কি ডিপু কুমাৰ আৰু এইফালে ফটো মাৰা আপত্তি তাৰ। খুব সুন্দৰকৈ বনাইছে মন্দিৰটো, মই দেখি আচৰিত। আৰু তলতে ইয়াতে ধূপ জ্বলাবৰ কাৰণে এইবিলাক জেগা ৰাখিছে। আমি প্ৰথমতে সেৱাটো কৰি ল'লোঁ, ধূপ জ্বলাই, আৰু এতিয়া যাওঁ আৰু ভিতৰত সেৱা এটা কৰি আহোঁ। এইফালে এইটো সুন্দৰ গাখীৰ খাই থকা এটা গৰুৰ মূৰ্তি আছে মজাকৈ। আৰু এতিয়া আমি চিৰি বগাই ওপৰত যাব লাগিব, কাৰণ ফাৰ্ষ্ট ফ্ল'ৰ মানে কৰি দিছে বস্তুটো, ভিতৰৰ পৰা খুব ভাল লাগে। মন্দিৰটো ইমান সুন্দৰকৈ বনাইছে মানে ভাষা নাই, আহি পেলাই ইমান ভাল লাগিছে। আৰু বহুতকেইটা মন্দিৰ আছে, অকল হনুমান মন্দিৰে নহয়, হনুমান মন্দিৰ নাম আছে, কিন্তু মানে বহুতকেইটা ভগৱান আছে। তো আহি পেলাই চাব এবাৰ, সকলো বহুত সুন্দৰভাৱে বনাইছে, মানে নিখুঁত পূৰা একদম। যি আছে ইয়াত এটা বস্তু আপুনি চাবলৈ ভাল পাব, মানে আপোনালোকে নিশ্চয় আহিব ইয়াত এবাৰ হ'লেও, খুব ভাল পাব চাই। এতিয়া আমাৰ ইয়াত হৈ গ'ল, আৰু ইয়াতে কৰিলোঁ ধুনীয়াকৈ। এতিয়া নেক্সট ষ্টেপ হ'ব আমাৰ বাসুদেৱ থান। আগত গৈছোঁ মই, বাকী ইহঁতে কোনো দুটামান যোৱা নাই, মানে সিহঁতে আহিছে সেইকাৰণে। আৰু তাতে গৈ পেলাই শেষ হ'ব, তাৰপিছত আকৌ উভতি আহিম। আমি মাজুলী নাযাওঁগৈ, আমি ডিব্ৰুগড় গুচি আহিম। তাৰপিছত বগীবিল হ'ব, তাৰপিছতে আৰু শিৱসাগৰ হ'ব, যোৰহাট হ'ব। এয়া হ'ল বাসুদেৱ থান, আৰু মোৰ আগৰ ভিডিঅ' আছে এই থানৰ ওপৰত, চাব পাৰিব। সুদূৰ যাত্ৰা কৰি অহাৰ পিছত বগীবিল পাই গ'লোহি, আৰাম কৰি আহিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ বগীবিলখন চাম, পুৰণাই হ'লহি আহি পেলাই এতিয়া। আৰু ঢলা-শদিয়াখন আছেই চাবলৈ। সেয়া বিশালো। আৰু ভাবিছিলোঁ মানে জগন্নাথ মন্দিৰটো চাম, নতুনকৈ বনোৱা, তো তালৈ যাবলৈ এতিয়া বহুত দেৰি হৈ যাব, কাৰণ আমি শিৱসাগৰ ৰাতি গৈ পেলাই আকৌ হোটেল বিচাৰিব লাগিব, বহুত টাইম লাগিব। বাকী কাইলৈ আপোনালোকক শিৱসাগৰ দেখাম, চিন্তা নকৰিব। এতিয়া অলপ ফটো উঠিম আৰু তাৰপিছত আকৌ যাত্ৰা আৰম্ভ হ'ব। আৰু প্লেনত অলপ চেঞ্জ হৈ গ'ল, দেৰি হৈ গ'ল না আজি, তো চাই কৰি গৈ আছোঁ। তো আকৌ শিৱসাগৰহে লগ পাম আৰু। গাইজ, এতিয়া আমি পাই গ'লোহি শিৱসাগৰ, আৰু শিৱসাগৰ এটা ৰুম ল'লোঁ। তো ৰুমটো অলপ চাই লওক, ইমানেই যথেষ্ট সৰু, আৰু 3জন আছোঁ, আৰু বেলেগ দুটা এক্সট্ৰা ৰুম লৈছোঁ 5জনৰ কাৰণে। এজনে এক্সট্ৰাকৈ 2জন হ'ল, আৰু আমি 3জন একেলগে থাকিম, ডাবল ৰুম। আৰু কাইলৈ যাত্ৰা হ'ব, মানে শিৱসাগৰখন অলপ চোৱা হ'ব, আৰু তাইক ঘৰ হ'ব লাষ্ট। তো কাইলৈ আৰু লাষ্ট ব্লগ হ'ব, তো চাই থাকক এটাকে। এতিয়া গুড নাইট, কাইলৈ আকৌ মৰ্ণিং লগ পাম।